নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক এইটো যিটো কেক দেখিছে 7 কেজিৰ হয়। মই অকণ হাইট কৰি বনাইছোঁ। আপোনালোকে কেকটো দেখিব পাৰিছে। গোটেই কেকটো মই ষ্টেপ বাই ষ্টেপ আপোনালোকক শিকাম, গোটেই কেকটো বনাই দেখাম। প্ৰতিটো বস্তু মই কেনেকৈ ডিজাইন ডেকোৰেশ্যন কৰিছোঁ, প্ৰতিটো বস্তু মই ধুনীয়াকৈ আপোনালোকক বনাই দেখাই দিম। তো আপোনালোকে গোটেই ভিডিঅ'টো চাওক, চালে গম পাব। আৰু মেইন জেলটো আপোনালোকে কালাৰ দেখিছে, মেংগো ফ্লেভাৰ হয় কেকটো। তো মেংগো জেলটো মই কেনেকৈ বনাইছোঁ, আপোনালোকে যদি এনেকুৱা কালাৰিং জেল বনাব নোৱাৰে শিকিব পাৰিব। প্লাছ এইবিলাক ডিজাইন চব শিকিব পাৰিব। যদি বেকিং শিকি আছে তেনেহ'লে ভিডিঅ'টো গোটেইটো চাব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব নাপাহৰিব। আৰু যদি চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো অন কৰি দিব। তেতিয়া মই যেতিয়া ভিডিঅ'বিলাক দিওঁ আপোনালোকে লগতে ন'টিফিকেশ্যন যাব, আপোনালোকে চাব পাৰিব। তো বলক আজি ধুনীয়া কেকটো মই আপোনালোকক বনাই দেখাই দিওঁ তেনেহ'লে। হেল্ল' গাইছ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আজি মই আপোনালোকক 7 কেজি মেংগো কেকটো বনাই দেখাম। মই মেংগো কেকটো লেয়াৰিং কৰি থৈছিলোঁ আগতে, যিটো লেয়াৰত মই 3 লেয়াৰ কৰিছোঁ। আপোনালোকে দেখিব পাৰিছে, অলপ হাইট কৰিছোঁ কেকটো, আৰু তলত যিটো আৰু 1 লেয়াৰ মই তলত দিছোঁ, মানে যিটো মেংগো ফ্ৰুট, মেংগো আম দি মই ধুনীয়াকৈ আমটো সৰু সৰু পিচ কৰিছোঁ। তাৰপিছত মই ক্ৰীমটো দিছোঁ প্ৰথমে, আৰু ক্ৰীমটোত লাইটলি ক্ৰাছ মিক্স কৰিছোঁ। তাৰপাছত আম দিছোঁ, আৰু ওপৰৰ লেয়াৰটোত অনলি ক্ৰাছ এণ্ড ক্ৰীম দিছোঁ, আৰু লেয়াৰটো কমপ্লিট কৰিছোঁ। নৰ্মেল চুগাৰ চিৰাপটো ঢালিছোঁ, আৰু কেকটো আছিলে এগলেছ। বাকী মই গোটেইটো ভিডিঅ' আপোনালোকক দীঘল হ'বৰ কাৰণে মই লেয়াৰিং লগোৱাটো নেদেখাইছোঁ। বাকী মই ফিনিচিং কৰাৰ পৰা আপোনালোকক একদম ডিজাইন কৰা গোটেইখিনি আপোনালোকক মই ভিডিঅ'টোত দেখাম আৰু শিকাই দিম, বুজাই দিম, কৈ যাম। তো আপোনালোকে গোটেই ভিডিঅ'টো চাওক, স্কিপ নকৰিব, ভালকৈ চাওক। তেতিয়া আপোনালোকে ধুনীয়াকৈ শিকিব পাৰিব। আৰু কেকটো দেখিবলৈও বহুত ধুনীয়া লাগিছে, আপোনালোকে গম পাইছে। তো মই কেনেকৈ বনাইছোঁ আপোনালোকে গোটেই ভিডিঅ'টোত দেখিব, তো গম পাব কেনেকৈ বনাইছোঁ। তো তাৰপাছত দেখিছে মই নৰ্মেল কেকত ফিনিচিং কেনেকৈ দিছোঁ। আগতো মই ফিনিচিংটো সদায় দেখাওঁ, কিয়নো বহুতে স্কুৱাৰ কেক ফিনিচিং কৰিব নাজানে ভালকৈ, আৰু নৰ্মেল ৰাউণ্ড কেকো ফিনিচিং ইমান ভালকৈ কৰিব নাজানে। কিন্তু মই যেনেকৈ ভিডিঅ'ত দেখাওঁ, আপোনালোকে যদি তেনেকৈ ট্ৰাই কৰে তেনেহ'লে ধুনীয়াকৈ বনাব পাৰিব। আৰু নৰ্মেল মই চবফালে ক্ৰীমবিলাক সমানে লগাইছোঁ, দেখিছে। সমানে লগাই পেলাই মই প্ৰথমে যিকেইটা পাৰ্ট মানে এক্সট্ৰা হয় ওপৰত, সেইখিনি মই নাইফখনেদি কেনেকৈ ৰিমুভ কৰিছোঁ আপোনালোকে দেখি পাইছে। তো আপোনালোকে ছেম যদি কেক বনায় তেনেহ'লে আপোনালোকেও কৰিব পাৰিব। ছেম টু ছেম ফিনিচিং কৰি চাব, এবাৰ ট্ৰাই কৰি চাব, বহুতেই ইজি। একবাৰ ট্ৰাই কৰি চাব যদি আপোনালোকে কেক বনায়। এনেকৈ স্কুৱাৰ কেক মানে ফিনিচিং কৰিলে যিমানেই ডাঙৰ কেক নহওক লগে লগে ফিনিচিং কৰিব পৰা যায়। মই যেনেকৈ দেখাই গৈছোঁ আপোনালোকে তেনেকৈ কৰিলেই হ'ল। আপোনালোকেও ছেম মোৰ নিচিনা ফিনিচিং হৈ যাব। আৰু ক্ৰীমটো দেখিছে কিমান স্মুথ মই বনাইছোঁ। এনেকুৱা ক্ৰীম স্মুথ বনালে মানে কেক ফিনিচিং কৰিব ভাল হ'ব। বহুতে কি কয়, ক্ৰীমটো বেছি হুইপ কৰে। তো ক্ৰীমটো বেছি হুইপ কৰিলে কেকটো ফিনিচিং কৰা টাইমত ডিষ্টাৰ্ব হ'ব। তো আপোনালোকে ক্ৰীমটো বনাওঁতে মনোযোগ দি ধুনীয়াকৈ ক্ৰীমটো বনাব লাগিব। আৰু পুৰা পানী ক্ৰীমটো নবনাব, অলপ আইচ থাকিব লাগিব। আপোনালোকে যদি ক্ৰীম বনাব নাজানে, মই ইনস্ক্ৰীনত ভিডিঅ' দি দিম, আপোনালোকে মোৰ চেনেলত গৈ চাব পাৰিব। ক্ৰীম বনোৱা ভিডিঅ'ও মোৰ অলৰেডি দিয়া হোৱা হৈ আছে। আৰু যদি স্পঞ্জ বনাবও নাজানে, ভেনিলা স্পঞ্জ বনাব নাজানে, চকলেট স্পঞ্জ বনাব নাজানে, তেনেহ'লে স্পঞ্জো বনোৱাও মোৰ ভিডিঅ' আছে। তো আপোনালোকে চাই শিকিব পাৰিব। তো বন্ধুসকল দেখিলে মই কেকটো স্কুৱাৰত ধুনীয়াকৈ বক্স টাইপত ফিনিছ কৰিলোঁ। তাৰপাছত নৰ্মেল নিউট্ৰিয়েল জেল লৈছোঁ, আৰু এই জেলটো মিলাওঁতে আপোনালোকে ধ্যান ৰাখিব, মই কেনেকৈ কৰি দেখাইছোঁ ছেম কৰিব। নৰ্মেল জেল লৈছোঁ, জেলত মই অলপমান অৰেঞ্জ কালাৰ বেছিকৈ দিছোঁ, অলপমান য়েল্ল' কালাৰ কমাই দিছোঁ। আৰু তাৰপাছত দেখিছে মই ধুনীয়াকৈ অলপমান ক্ৰীম দিছোঁ, যিটো নৰ্মেল মই কেকটো ফিনিচিং কৰিছোঁ হুইপ ক্ৰীম, সেইটোৱে মই ধুনীয়াকৈ দিছোঁ। আপোনালোকে দেখিছে, ধুই পেলাই ধুনীয়াকৈ মিক্স কৰিব লাগিব, একদম মিক্স কৰি পেলাই, আৰু ভালকৈ মিক্স কৰিব লাগিব যাতে ক্ৰীমটো জেলৰ লগত মিলি যায়। তাৰপাছত দেখিছে মেংগো, একদম যেনিবা মেংগো নৰ্মেল আম মিক্সিত যেনিবা পিচি ওপৰত ঢালি আছোঁ, তেনেকুৱা লাগিছে দেখিব, হয়নে নহয়? তো আপোনালোকেও এনেকুৱা জেল ইজিলি বনাব পাৰিব। মই যেনেকৈ কৈছোঁ তেনেকৈ কৰিলে হ'ল। আপোনালোকে যদি ক্ৰীম নিদিয়ে, মানে যদি ক্ৰীম দিব নিবিচাৰে, তেনেহ'লে আপোনালোকে এটা কাম কৰিব, কালাৰ দুটা ছেম থাকিব দিব, লগত খালি অলপ হোৱাইট গ্লেজ, যিটো গ্লেজিং জেল আহে, সেইটো অলপ এড কৰিব। মই যিমানখিনি ক্ৰীম এড কৰিছোঁ সিমানখিনি আপোনালোকে গ্লেজিং জেলটো এড কৰিব। আপোনালোকৰো কালাৰটো ইমান ধুনীয়াকৈ হৈ যাব। তো দেখিছে মই ওপৰত ধুনীয়াকৈ কালাৰ যিমানখিনি জেল লাগে দিলোঁ, দি পেলাই মই চবফালে ভালকৈ ফিনিচিং কৰিছোঁ। আৰু জেল ঢালা টাইমত কেক ডেমেজ হ'বও পাৰে। তো মই কেনেকৈ জেলটো ঢালিছোঁ, প্ৰথম ঢালোতে চাকুখন মই তলত ৰাখি ওপৰত চাকুখনৰ ওপৰত জেলটো ঢালিছোঁ। তো আপোনালোকে ডাইৰেক্ট জেলটো ঢালিলে ক্ৰীমত গাত হৈ যাব। তো আপোনালোকে ডাইৰেক্ট জেলটো নাঢালিব, যদি আপোনালোকে কেক বনায় নাঢালিব। আপোনালোকে নৰ্মেল মই যেনেকৈ ঢালি দেখাইছোঁ তেনেকৈ ঢালিব। আৰু কেকটো চবফালে সমানে জেলখিনি মিলাব লাগিব। কম বেছি ৰাখিলেও কেকটো ফিনিচিং ভাল নহ'ব, মানে দেখিব ভাল নালাগিব, আৰু ডিজাইন কৰোঁতেও প্ৰব্লেম হ'ব। তো জেলটোত যিমান পৰিমাণে জেল থাকিব লাগে সিমান পৰিমাণেহে ৰাখিব। তাতকৈ যদি জেল বেছি ঢালে তেনেহ'লে কেকটো খাবও বেয়া লাগিব আৰু দেখিবও বেয়া লাগিব। তো বন্ধুসকল দেখিলে মই ধুনীয়াকৈ জেলটো ফিনিছ কৰি দিলোঁ, কেকটো জেল দি। তাৰপাছত মই যিটো নৰ্মেল চকলেট ট্ৰফল থাকে সেইটো মই অলপ
টাইট কৰি লৈছো টাইট কৰি মই বাটাৰ চিটত কণ বনাইছো কণ বনাই মই ধুনীয়াকৈ অলপমান ঢালিছো ঢালি পেলাই এই ডিজাইনটো কৰিছো একদম ইজিলি আপোনালোকে এনেকুৱা ডিজাইনসমূহ কৰিব পাৰে আপোনালোকে যেনেকুৱা মন তেনেকুৱাই কৰিব পাৰিব চকলেট গানাছ দি অকল কেকে নবনাই মেছেজ ৰাইট কৰিব পাৰি কেক ডিজাইন কৰিব পাৰি আৰু বেলেগ বেলেগ বহুত বস্তু আপোনালোকে চকলেট গানাছ যিটো ট্ৰাফল হয় এইটো বনাব পাৰিব সেইটো দি তো আপোনালোকে যদি চকলেট ট্ৰাফল গানাছ বনাব নাজানে কমেণ্ট কৰিব মই বহুত সোনকালে আপোনালোকক ভিডিঅ'ত বনাই দেখাই দিম যিটো মই ইউজ কৰি আছো আপোনালোককো মই বনাই দেখাই দিম তো বন্ধুসকল দেখিলে কি ধুনীয়াকৈ মই ওপৰত চবফালে ডিজাইনটো দি আছো আপোনালোকে সেম মই যেনেকৈ দিছো যদি এনেকুৱা ডিজাইনে কৰে তো এনেকুৱা কৰিলে হ'ল জাষ্ট হাতটো বেলেঞ্চ ৰাখিব আৰু মই কিমানখিনি গেপ দিছো আপোনালোকে চাওক মানে গোটেইখিনি জেগা যে মানে গোটেই জেগা মই বৰ্ডাৰটো পুৰ কৰিছো ন তো বৰ্ডাৰটোত মই লাইনটো যেনেকৈ মাৰিছো তেনেকৈ আপোনালোকে গেপ দি ধ্যান দি মাৰিব লাগিব মই অলপ স্পীড কৰিছো কিন্তু আপোনালোকে লাহে লাহে কৰিব আৰু মোৰ অৰ্ডাৰ বহুত বেছি থাকে সেইটো কাৰণে মই কামসমূহ স্পীড কৰোঁ তো আপোনালোকে ইমান স্পীড কৰা দৰকাৰ নাই লাহে লাহে কৰিলে হ'ল আৰু দেখিছে সাইডত মই যিটো মানে লাইন কৰিছো সেইটো চকলেট গানাছ দিয়ে কৰিছো আপোনালোকে দেখিব পাৰিছে তো আপোনালোকেও এনেকুৱা সাইডত ডেকোৰেশ্যন বিলাক এনেকুৱা নৰ্মেল মানে সিম্পলো দেখিবলৈ আৰু অলপ ইউনিক হয় বেলেগ টাইপ হয় তো আপোনালোকে ইজিলি বনাব পাৰিব কোনো প্ৰব্লেম নাহে তো সাইডত মই গোটেই চাৰিওফালে ধুনীয়াকৈ বৰ্ডাৰটো মাৰি দিলো মাৰি পেলাই তলত মই নজল লৈছো ষ্টাৰ নজল তাত হুইপ ক্ৰীম ভৰাইছো ভৰাই পেলাই মই তলৰ বৰ্ডাৰটো কমপ্লিট কৰিছো আপোনালোকে এটা কথা মনত ৰাখিব যেতিয়া যেনেকুৱাই কেক নবনাওক ডিজাইন আপোনালোকে মানে যদি কাষ্টমাৰে কোনো ডিজাইন নিদিয়ে তেনেহ'লে আপোনালোকে লগে লগে ডিজাইন কেনেকৈ কৰিব পাৰিব এই মোৰ যদি ভিডিঅ'বিলাক আপোনালোকে চাই তো গম পায় মই কেনেকৈ লগে লগে কেকবিলাক মানে ডিজাইন কৰি দিওঁ নিজৰ মতে তো আপোনালোকেও যদি কাষ্টমাৰে কোনো কেক ডিজাইন নিদিয়ে তেনেহ'লে লগে লগে নিজে আপোনালোকে এনেকুৱা কেক বনাব পাৰিব তাৰপাছত দেখিছে মই চকলেট গাৰ্নিচিংটো দিছো আৰু গাৰ্নিচিংটো বনোৱা মই ভিডিঅ'ত এড কৰা নাই কিয়নো বহুতবাৰ শ্বৰ্ট ভিডিঅ' হওক লং ভিডিঅ'ত মই দেখাইছো এইটো গাৰ্নিছ বনাই চ' গাৰ্নিছটো মই এড কৰা নাই এই ভিডিঅ'টোত আপোনালোকে যদি গাৰ্নিছ বনাব নাজানে বহুত ভিডিঅ' শ্বৰ্টতো ঢালা হৈ আছে লংগতো ঢালা হৈ আছে আপোনালোকে চাই শিকিব পাৰিব গাৰ্নিছ বনাই কেনেকৈ এনেকুৱা গাৰ্নিছ যিবিলাকে নাজানে যিসকলে নাজানে তো তেওঁলোকে গৈ ধুনীয়াকৈ চাই শিকিব পাৰিব তো তাৰপাছত দেখিছে মই গোটেই চাৰিওফালে গাৰ্নিছটো দিয়ে বৰ্ডাৰ মাৰিছো কিয়নো কাষ্টমাৰে কৈছিলে ক্ৰীম দি ইমান ডিজাইন নালাগে আৰু মই ক্ৰীম ইমান ব্যৱহাৰো কৰা নাই জাষ্ট দেখিছে মই তিনিটা ফ্লাৱাৰ টাইপ ড্ৰপ কৰিছো তাৰপাছত সৰু সৰু ড্ৰপ কৰিছো জাষ্ট ইমানখিনি ক্ৰীম আৰু তলত লাইটকৈ বৰ্ডাৰটো দিছো তো আপোনালোকেও এনেকুৱা ইজিলি ক্ৰীম কম যদি কাষ্টমাৰে আপোনালোকক কয় ক্ৰীম কম লাগিব তেনেহ'লে আপোনালোকে ওপৰত মানে ডিজাইনটো যদি কয় ক্ৰীম কমাই দিব তেনেহ'লে এনেকুৱা ডিজাইন আপোনালোকে কৰিব পাৰিব আৰু কেকটো আছিল 7 কেজি তো বহুত ডাঙৰ আছিলে কেকটো তো ইমানকণ ক্ৰীমটো দিব পাৰি কোনো প্ৰব্লেম নাই তো ময়ো ইমানখিনি ক্ৰীম দিছো মোৰ মতে আৰু ক্ৰীমৰ যিকেইটা চাইডত মানে সৰু সৰু ড্ৰপ দিছো তাত দেখিছে মই ষ্টিক চেৰি ব্যৱহাৰ কৰিছো কিয়নো যিখিনি মানে আম আনিছিলো গোটেইখিনি লেয়াৰতে দিব দিছিলে কাষ্টমাৰে টেষ্টটো বেছি ভাল হ'ব কাৰণে তো মই যিমানখিনি ফ্ৰেছ আম আনিছিলো সিমানখিনি মই গোটেই লেয়াৰতে দি দিলো দি পেলাই দেখিছে আপোনালোকক ওপৰত মই চেৰি দি ডেকোৰেশ্যন কৰি দেখাইছো আৰু চকলেট গাৰ্নিচিংটো তো ফাইনেলি কেকটো ৰেডি হৈছে তাৰপাছত মই দেখিছে ধুনীয়াকৈ মেছেজটো লিখিছো কংগ্ৰেচুলেশ্যনছ মেছেজটো আছিলে তো মই ধুনীয়াকৈ লিখি দিলোঁ ওপৰত আপোনালোকে দেখিব পাৰিছে আৰু ছেম যিটো মই ক'লোঁ অথনি ট্ৰাফল গানাছ দিয়ে মানে চক' ট্ৰাফল যি কেক বনায় যিটো ট্ৰাফল চচ হয় সেইটো দিয়ে মই মেছেজটো লিখিছোঁ তো দেখিছে ইজিলি লিখিব পাৰি ইজিলি আপুনি যেনেকুৱা মন আৰু হাৰ্ট শ্বেপকেইটাও দেখিছে মই চকলেটটোৱে দিয়ে ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছোঁ জাষ্ট বেছি টাইটো হ'ব নালাগিব বেছি ঢিলাও হ'ব নালাগিব মই যিমানখিনি আপোনালোকক দেখাইছোঁ মানে যিমানটো টাইট দেখাইছোঁ সিমানটোৱে আপোনালোকে ল'ব লাগিব তো ইমান এনেকৈ আপোনালোকেও হাৰ্ট শ্বেপ ডিজাইন কৰিব পাৰিব চকলেট দি বা ক্ৰীম দিও আপোনালোকে পাৰিব খালি মই কেনেকৈ বনাই দেখাই আছোঁ আপোনালোকে চাওক আৰু আপোনালোকেও ছেম এনেকৈ কৰিব ট্ৰাই কৰিব এবাৰ নহ'লে দুবাৰ নহ'লে তিনিবাৰত ছেম টু ছেম আপোনালোকেও এনেকুৱা হাৰ্ট শ্বেপ হাতেৰে ড্ৰয়িং কৰিব পাৰিব কোনো প্ৰব্লেম নাহে তো হাৰ্ট শ্বেপকেইটাৰ ওপৰত দেখিছে মই নৰ্মেল যিটো চিলভাৰ বলছ আহে সেই চিলভাৰ বলছকেইটা দিছোঁ আৰু যিকেইটা ফ্লাৱাৰ টাইপ মই ৰজেছ দিছোঁ মানে যিকেইটা ড্ৰপ দি ৰজেছ দিছোঁ তো সেইকেইটাৰ ওপৰতো মই ধুনীয়াকৈ চিলভাৰ বলখিনি ওপৰত ঢালি দিছোঁ ফাইনেলি কেকটো ৰেডি হৈ গ'ল গাইজ যিখিনি মোৰ চেনেলটো নতুন হয় তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব আৰু কমেণ্ট কৰি ক'ব কি প্ৰব্লেম আৰু আপোনালোকে কেনেকুৱা টাইপৰ ভিডিঅ' চাই ভাল পায় কেনেকুৱা ভিডিঅ' আপোনালোকক লাগে অতি সোনকালে মই তেনেকুৱা ভিডিঅ' মানে যেনেকুৱা কেক ডিজাইন নহওক বা ৰেচিপি আপোনালোকক যদি লাগে ক'ব মই নিশ্চয় বনাই আপোনালোকক সোনকালে আপোনালোকৰ ওচৰত ভিডিঅ'টো আপলোড কৰি দিম তো বন্ধুসকল আজিলৈ ইমানেই আছিল আকৌ এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই